এতিয়া লগৰ এটা ৰৈ আছে। ফাৰ্ষ্ট অফ অল যাওঁ বোলো বৰপুখুৰী পাৰ ফালে, তাত মানে ভালে চাবতো ইয়াত কালিও পাইছিলোঁ, ভাল লাগে। সকলোকে স্বাগতম জনাইছোঁ অন্য এটা ব্লগলৈ। তো গাইজ পুনৰ আহিলোঁ আজি এটা নতুন ভিডিঅ' বনাবলৈ বুলি, আৰু এতিয়া অলপ এনেই নৰ্মেলকৈ ভিডিঅ' এটা বনাবলৈ আহিছোঁ আজি। এতিয়া যাওঁ অলপ ওলাই কোনোবা এফালে। এতিয়া বৰ্তমান হাইৱে ধুনীয়াকৈ আহি আছোঁ। ধূলি ধূলি বৰ বেলেগ ধূলি। ভাবিছিলোঁ আজি ব্লগটো অলপ সোনকালে ষ্টাৰ্ট দিম, কিন্তু অলপ বিশেষ কাৰণ তাত মানে দেৰিকৈ দিব লগা হ'ল। বৰ্তমান আন্ধাৰে হ'বলৈ হ'ল আৰু 4টা বাজিয়ে গ'ল, আৰু প্ৰায় আধা ঘণ্টা 45 মিনিটৰ পাছত আৰু আন্ধাৰে হৈ যাব। তো গতিকে ভাবিলোঁ সোনকালে আজি ব্লগটো ষ্টাৰ্ট দি দিওঁ আৰু অলপ যাওঁ অলপ মানে ওলাই। এতিয়া গৈ থাকোঁ ব'লক। আগত এতিয়া লগৰ এটা ৰৈ আছে। ফাৰ্ষ্ট অফ অল যাওঁ ব'লক বৰপুখুৰী পাৰ ফালে, তাত মানে লগৰ এটা ৰৈ আছে, তাত লগ ধৰোঁ। তাৰপৰা আমি এতিয়া সেইবিলাক ফালে যাম বাৰু। এতিয়া গৈ থাকোঁ ব'লক। আজি দেৰিয়ে হ'ল মানে ব্লগটো ষ্টাৰ্ট কৰোঁ। আৰু এইফালে শিৱসাগৰ জেলৰ বেক চাইডটো চক পূৰা ৰঙা ডাঙৰ ৱালেৰে ঢাকি ৰাখিছে। শিৱসাগৰ জেল এখন সন্মুখটো আছে বৰপুখুৰী পাৰ ফালে। এতিয়া আমি যাম সেই তাৰ ছাইডলৈ যাম। বেলেগ দিলে এইবোৰ মানে ছাইডটো বনাই আছে ন, 4 লাইন বনাই আছে যিহেতু। এইখিনিৰ পৰা JCB অলপ টাইমৰ মানে খান্দি থৈ গ'ল। তো এতিয়া সেইখন JCB ৰৈয়ে আছে। তো তাৰ কাৰণে মানে বেলেগ ধূলি হৈ গৈছে হাইৱেত। এখন JCB আৰু ইখনক কি বুলি কয় নাজানো দেই নামটো। এখন JCB এখন কি বুলি কয় ন, এফালে সোমাই দিম। এতিয়া এফালে সোমাই দিব লাগিব বৰপুখুৰী পাৰ যাবলৈ হ'লে। এইটো ৰাস্তা ষ্ট্ৰেট গৈ যদি যাওঁ সোঁফালে তেনেহ'লে পাই যাম শিৱসাগৰ বৰপুখুৰী। এতিয়া যাওঁ বোলক। আৰু ইফালে মানুহে পোৱা দেৱালী তৈয়াৰী কৰি আছে, লাইট চাইটো লগাই দিছে। দেৱালী পালেহি ন, আৰু এসপ্তাহ প্ৰায় এসপ্তাহমানৰ পাছতে আছে দেৱালী। 10 দিন এসপ্তাহ। আজি কি তাৰিখ 2 তাৰিখ 12 তাৰিখে দেৱালী, আৰু 10 দিন আছে। আৰু কেৱল মাত্ৰ আছে 10 দিন, যিটো মোৰ আটাইতকৈ মানে প্ৰিয় উৎসৱ। বিহুৰ পাছতে মোৰ আটাইতকৈ প্ৰিয় উৎসৱটো হৈছে দেৱালী। বিহুটো চবতকৈ বেছি, বিহুৰ ভিতৰত মানে আটাইতকৈ বেছি প্ৰিয় বিহুটো হৈছে মোৰ বহাগ বিহু আৰু মাঘৰ বিহু। বিশেষকৈ মাঘৰ বিহুটো। মাঘৰ বিহু মানে বিহুৰ দিনা নহয়, কিন্তু উৰুকা ৰাতি বেছি ভাল লাগে। কি ধুনীয়া একদম গান চান গাই ধুনীয়াকৈ ফূৰ্তি ফাৰ্তা কৰিব পাৰে ন। ভোগৰ বিহু ভোগালী, ৰঙৰ বিহু ৰঙালী, আৰু কঙালী বিহু যিটো হৈ গ'ল আৰু কাতি বিহুত আৰু নৰ্মেল। আজিকালি পুৰা নৰ্মেলেই হৈ গ'ল কাতি বিহু। পথাৰলৈ গৈ টেঙা খোৱা সেইটোৱে ভাল লাগে। তাৰ বাহিৰে আজিকালি কাতি বিহুৰ মানে ইমান হেৰি নোহোৱা হ'ল। বাকী কেইটা বেগ এতিয়া গৈ থাকোঁ বোলক। আন্ধাৰে হৈ গ'ল যে চাওঁতে চাওঁতে যে আন্ধাৰে হৈ গ'ল। এতিয়া ইয়াৰ পৰা সোঁফালেদি গ'লে পোনত গ'লেই পাই যাম। খুব সুন্দৰ আমাৰ অসমৰ আৰু ইয়াত হৈ আছে ভলীবল, ইণ্টাৰ কলেজ ভলীবল চেম্পিয়নশ্বিপ। আজিৰ পৰা হৈছে, কাইলৈ আহিম। অকণমান দেখুৱাই দিছোঁ আকৌ বাহিৰৰ পৰা।
এবং আমার অসংখ্য মহোদয় এটি অনুরোধ এইবোৰ পূৰা টিম আহিছে আৰু ভলীবল হৈ আছে এতিয়া এনেই অলপ দেখুৱাই দিছোঁ বাৰে বাৰে অলপ দেখুৱাই দিছোঁ কিন্তু কোনোবাদিনাখন আহিব ইয়াৰ ফালে পূৰা ভলীবল হৈ আছে কালিৰ পৰা হৈছে আৰম্ভ এতিয়া কাইলৈ আহি আপোনালোকক দেখুৱাম বাৰু ইণ্টাৰ কলেজ ভলীবল চেম্পিয়নশ্বিপ হয় এতিয়া আহি গ'লোঁ ইফালে চাওক ইফালে চাওক এইটো ইয়াক কালিও পাইছিলোঁ ভাল লাগে ভাল ফ্ৰেণ্ডে হৈ গ'লি এইফালে চাওক আহ আৰু এইফালে লগৰটো ইয়াত আছে এতিয়া পূৰা খেলে আৰু এইফালে লগৰটো ইয়াত আছে অকণমান আহিলোঁ এতিয়া আৰু এইফালে লগৰটো এই কি কৰিছ অকণমান গেম খেলি আছে আৰু ভাবিছোঁ অকণমান কেনিবা ওলাই যাওঁ বুলি কিন্তু এইফালে দেখিছে নাই আন্ধাৰে হ'বলৈ হ'ল আৰু এইখন হয় পিয়লি ফুকন উদ্যান অকণমান দেখুৱাই দিছোঁ অলপ ব্ৰাইটনেছটো বাঢ়ি আছে দেখিছে নাই পূৰা আন্ধাৰে হ'বলৈ হ'ল গতিকে বেছি টাইম নকওঁ আৰু এতিয়া যাওঁ নেকি কেনিবা ওলাই অঁ তো এই বৰ্তমান গেম খেলি আছে তো অকণমান ইয়াত বহোঁ তাৰপিছত যদি সোনকালে হয় তেনেহ'লে যাওঁ অলপ কেনিবা ওলাই অকণমান আহিলোঁ তাৰপৰা ওলাই আৰু এতিয়া এইফালে চাইকেলখন আকৌ দেখিছোঁ বেগটো খুলিলোঁ মানে কিয় আপোনাৰ পাছৰ মদগাঁও খুলি দিলোঁ যিহেতু বাৰিষা দিন গ'ল ন তেতিয়া ইমান বোকা চোকা মৰা চিন্তা নাই তো ভাবিলোঁ যে অকণমান খুলি দিওঁ আৰু বহুত দিন খোলা নাছিলোঁ এতিয়া এইফালে দেখিব পাইছে বৰভুৰি পাৰৰ পৰা ভিউ দেখুৱাই দিছোঁ এইফালে চাওক ছানছেটটো কিমান ধুনীয়া লাগিছে চাওক ছানছেট মানে তলৰ পানীখিনি আৰু ওপৰ আকাশখন মাজতে হেৰিখন চাওক কেনেকুৱা ধুনীয়া লাগিছে এইফালে চাওক ভিউটো